আমাৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটোৰ পৰা আমি এই সিৰিজটোত আমি আলোচনা কৰি যাম এতিয়াৰ পৰা আমাৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটোৰ পৰা একদম শেষৰ চেপ্টাৰটোলে যাতে আমাৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰতিটো PYQ যাতে তোমালোকৰ আগন্তুক পৰীক্ষাত তোমালোকে সহজভাৱে এই PYQ সমূহৰ ধাৰণা পায় MCQ বিলাক আমি প্ৰথমতে আলোচনা কৰিম আৰু MCQ ৰ লগে লগে আমি কনসেপ্ট সমূহ আলোচনা কৰি যাম এতিয়া চোৱা তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে কোনো এটা ধাতুৱে যেতিয়া এটা ধাতুক অপসাৰিত কৰিব লাগে তেতিয়া কি হ'ব লাগে সেই ধাতুটো কি হ'ব লাগিব সেই ধাতুটোতকৈ অধিক সক্ৰিয় হ'ব লাগিব অৰ্থাৎ এতিয়া কপাৰতকৈ কি হ'ব লাগিব ইয়াতে এই অপচনত থকা ধাতু কেইটা কি হ'ব লাগিব অপচনত থকা ধাতু কেইটা কি হ'ব লাগিব অধিক সক্ৰিয় হ'ব লাগিব আমি যদি চাও যে সিলভাৰ ধাতুটো সিলভাৰ বা গোল্ড ধাতুটো ইহতক মুক্ত ভাৱত পোৱা যায় Ag আৰু Au হিচাপে আৰু জিংক ধাতুটো অৰ্থাৎ জিংক ধাতুটো সে কপাৰতকৈ কি হয় অধিক সক্ৰিয় হয় এই কাৰণে কি কৰিব জিংকে কি কৰিব পাৰে কপাৰক অপসাৰিত কৰিব পাৰিব এতিয়া অপসাৰিত কৰিবৰ কাৰণে আমাৰ যেটো কি হ'ব কেমিক্যাল ইকুৱেচন হ'ব হেতু হ'ব জিংক প্লাস কপাৰ সালফেট দিছে CuSO4 কপাৰ সালফেটক যেতিয়া ই কি কৰিব বিক্ৰিয়া কৰিব তেতিয়া জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰাৰ লগে লগে কি হৈ যাব ই জিংক সালফেট হ'ব ZnSO4 হ'ব আৰু ই কি কৰিব Cu ই কি কৰিব জিংকটোৱে কি কৰিব এই সালফেটৰ লগত জড়িত হৈ পেলাই কি হ'ব জিংক সালফেট গঠন কৰিব আৰু ই কি কৰিব Cu টোৱে কি কৰিব কপাৰটোৱে ই অকলশৰে ই থাকিব সলিড হিচাপে ঠিক আছে